লংকার ঐতিহ্যমণ্ডিত মঞ্চ নৱজ্যোতি নাট্য সংসদ ভাতৃসংঘৰ সৌজন্যত গণতন্ত্ৰ দিৱস উপলক্ষে অসুস্থ ৰোগীসকলক ফল বিতৰণ কৰা হয়। লংকাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আৰু লংকেশ্বৰী হস্পিটালত এই ফল বিতৰণ কৰা হয়। ভালো থাকেন, ভালো দাও না, তোমরা দাও না। প্রতি বছরের ধরে এইবারও আমি এই নৱজ্যোতি নাট্য সংসদ আৰু ভাতৃসংঘৰ পৰা আমি হস্পিটেলত আহিছোঁ ফল-মূল আৰু বিস্কুট আৰু অন্যান্য বস্তু ৰোগীসকলক দিবৰ কাৰণে। এইটো আমাৰ প্ৰতি বছৰৰ এটা মানে সামাজিক দায়িত্ব। এই দায়িত্ব আমি পালন কৰি থাকোঁ আজি বহু বছৰ ধৰি। গতিকে আজিও সেই দায়িত্ব পালন কৰি আমাৰ সকলো সদস্য আমি এই দায়িত্ব পালন কৰি নিজৰ মনতে এটা সন্তুষ্টি লাভ কৰিছোঁ আৰু কিবা এটা সামান্য কিবা এটা কৰিব পাৰিছোঁ বুলি এটা আনন্দ হৈ আছে। এইখিনি আনন্দ যাতে সকলোৱে সদায় লৈ থাকে আৰু দুষ্ট ৰোগী আৰু বিভিন্ন ধৰণৰ মানুহ যিবিলাক আছে, সক্ষম মানুহ আছে, যিবিলাক মানুহ আছে সেইবিলাকক যাতে সহায় সহযোগিতা